আজি এজন মানুহে মোক ক'লে যে কোনোবা যদি অপমান কৰে তেনেহ'লে মোৰ কি ৰিয়েকশ্যন কৰা উচিত। তেওঁৰ নামটো ক'বলৈ খোজা নাই। তেওঁৰ কথা হৈছে কোনোবা যদি অপমান কৰে, মোক ইনচাল্ট কৰে, তো মোৰ ৰিয়েকশ্যন কি হ'ব? তাক প্ৰথমতে আপোনাৰ যদি অপমান কৰে, ইনচাল্ট কৰে, আপুনি তাক প্ৰথমতে ক্ষমা কৰিব। যদি কিবা এটা ক্ৰাইচিছত হৈছে, অলপমান কিবা এটা সমস্যা হৈছে, তাৰ পৰা যদি আপোনাৰ এনেধৰণে এটা চিটুৱেশ্যন হয়, তেওঁক গুচি যায়, আপুনি তেওঁক ক্ষমা কৰি দিয়ক। ছেকেণ্ড টাইম এনেধৰণে ঘটনা ঘটিল, তেতিয়া আপুনি তাক বুজাব, এই তই এইটো কিন্তু ঠিক কৰা নাই, এইটো ঠিক নকৰিবি, এনেকৈ নকৰিবি তই, মই যোৱাবাৰ একো কোৱা নাই বুলি এইটো নকবি, মানে অলপমান তেওঁক বুজাই দিয়ক। তৃতীয়বাৰ যদি আকৌ এনেধৰণৰ ইনচাল্ট কৰে, তেতিয়া আপুনি ভালকৈ শিক্ষা দিয়ক। প্ৰথমটো কিয় আপুনি কৰিছে, ঠিক আছে, আপুনি ক্ষমা কৰিছে, ক্ষমা এটা খুব ডাঙৰ শক্তি। এই ক্ষমাৰ গুণটো মানে কি, ক্ষমাটো আমি একচুৱেলি ক্ষমা কথাটো কিয় এপ্লাই কৰিছোঁ, প্ৰতিটো ক্ষেত্ৰত আমাৰ নিজৰ এটা মানে বৃদ্ধি কৰিব লাগিব। আমি বহুতো ক্ষেত্ৰত ৰিপ্লাই দিয়া নহয়, কিন্তু আমাৰ ভিতৰত হক কৈ থাকে, চলি থাকোঁ। ৰিপ্লাই দিয়াটো নহয় মানে কি আউট অফ ফিয়াৰ, মোৰ দুৰ্বলতাৰ কাৰণে ৰিপ্লাই দিয়া নহয়, কিন্তু মোৰ ভিতৰত কিন্তু কনষ্টেণ্ট এটা ক্ৰাইচিছ হৈ থাকে। এনেকৈ কৈছে, মই তাক অভিশাপ দি আছোঁ, মই ঈশ্বৰটো লৈ আনি লওঁ। মইতো জানো ভগৱান মোৰ লগত আছে, কিবা এটা ধৰিলে তাৰ কিবা এটা হৈ গ'ল এমাহ পিছতে, ভগৱান সঁচাকৈ মোৰ লগত আছে, এইবিলাক কথা কম। এই ক্ষমা দৃষ্টিটো কি আপোনাৰ এতিয়া হয়তো সেই সময়তে আপুনি একো কৰিব নোৱাৰিলে, তাক আপুনি ৰিপ্লাই দিব নোৱাৰিলে, এনেকৈ এটা চিটুৱেশ্যন ঠিক হৈ গুচি গ'ল, ক্ষমা কৰি দিয়ক। কিয় ক্ষমা কৰিলে কিয় আপোনাৰ ভিতৰত যে ক্লেছটো, এটা যে ক্ৰাইচিছ যিটো আপোনাৰ চলি থাকিব পিছত, সেইটো কিন্তু নহয়। ক্ষমাটো কিন্তু এইটো নহয় যে আপুনি দুৰ্বলৰ লক্ষণ। ক্ষমাটো কৰিছে আপোনাৰ ভিতৰত যে ক্লেছটো, এই মুহূৰ্তত আপুনি একো কৰিব নোৱাৰে, আৰু আপুনি এইটো নিবিচাৰে যে আপোনাৰ ভিতৰত এই ভাৱ কণ্টিনিউৱাছলি হৈ থাকক, এইটো আৰু বেছি কষ্ট দিব। আমি আনক ৰিপ্লাই দিব খুজিবলৈ আমি আমাৰ নিজৰ সময় নষ্ট কৰি দিওঁ। আমি তাৰ কথাত মই উত্তৰ দিম, ৰিপিটিং ৰিপ্লাই দিম, এই ভাবি মই 1 বছৰ গুচি যাব, একচুৱেলি কিন্তু ময়ে কষ্ট পালোঁ 1 বছৰ ধৰি।